সুচিন্তনৰ মজিয়ালৈ সকলোকে আদৰিছোঁ। আহকচোন কেইটামান ভাল লগা কথা শুনো। পৰাধীনতাক মনৰ পৰা বৰ্জন কৰিলে ভাল। বিচৰাবোৰ নোপোৱা মানেই ব্যৰ্থতা নহয়। থকা ঘৰ জৰাজীৰ্ণ মানেই দুখীয়া নুবুজায়। সৃষ্টিশীলতাই নিৰোগী থকাত অৰিহণা যোগায়। চেহেৰা চাই মন ভাল বুলি ধৰিব নালাগে। আৰু ভাল কৰিব নোৱাৰিলে বেয়াও কৰিব নালাগে। ব্যস্ততাইহে সফলতাৰ সতে মিতিৰালি পাতে। ধনে ধানে সকলো নহয়, মনটোহে আচল। পাৰদৰ্শিকতাক লৈ বহুত বেছি গৌৰৱ কৰিব নালাগে। শাৰীৰিক ব্যায়ামে সুস্থতা বজাই ৰাখে। এন্ধাৰৰ পিছতেই আকৌ পোহৰ আহে। পোহৰে কাকো এন্ধাৰত ৰাখিব নোখোজে। মনৰ পৰা পোহৰক অনুভৱ কৰিব লাগে। ভুল হয় বাবেই ভালো হয়। ভুল কৰিবলৈ ভয় কৰিলে শিকিবও নোৱাৰি। ভুলে সফল হোৱাত অৰিহণাও যোগায়। আমি ভবাবোৰ কৰিয়েই বহুত সফল হৈছে, গতিকে তেওঁ পাৰিলে যেতিয়া আপুনিও পাৰিব। আনৰ পৰা বহুত আশা কৰি বহি থাকিব নালাগে। ভালবোৰ কৰিবলৈ ভাল মনৰো দৰকাৰ। ৰাইজৰ ভাল হ'ব, যদিহে নিজে নিজে ভাল হওঁ। সকলোৰে ভাল হ'ব পৰাকৈ আপোনাৰ চিন্তা জগতলৈ কিছু চিন্তা আগবঢ়াওক। বাকী দৃষ্টি আপোনাৰ, চিন্তা আপোনাৰ আৰু সিদ্ধান্তও আপোনাৰ।